নমস্কাৰ মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে এই চাচামি চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত স্বামী বিবেকানন্দৰ কেইটামান মহান উক্তি লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। যি অগ্নিয়ে যাৰক আমাক উত্তাপ দিয়ে সেই অগ্নিয়ে আকৌ ধ্বংস কৰিব পাৰে। সেইটো অগ্নিৰ দোষ নহয়। এটা সময়ত এটা কামহে কৰিবা আৰু সেই সময়ত সেই কামটিত নিজৰ মন প্ৰাণ সঁপি দিবা আৰু বাকী সকলো পাহৰি যাবা। ব্ৰহ্মাণ্ডৰ সকলো শক্তিয়েই আমাৰ তাত নিহিত হৈ থাকে। সেইসকল আমিয়েই যিয়ে নিজৰ চকু জুৰি ডাকি ধৰোঁ আৰু কান্দিব ধৰোঁ যে কিমান অন্ধকাৰ। সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি নিৰ্ভৰ হোৱা, নিজৰ ওপৰত বিশ্বাস কৰা। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব, কিন্তু কোনো কাৰণতেই সত্যক ত্যাগ কৰিব নালাগে। যিজনে তোমাক সহায় কৰে সেইজনক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক ভাল পায় সেইজনক কেতিয়াও ঘৃণা নকৰিবা। যিজনে তোমাক বিশ্বাস কৰে সেইজনক কেতিয়াও নঠগাবা। যিসকলে এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে এটা লাইক কৰি দিয়ক। জয় আই অসম।